দৰ্শক মণ্ডলী, আজি মই আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ ভাটৌ চৰাই এবিধৰ। ভাটৌ চৰাই এনেই সকলোৱে জানে, দেখিছে, চিনি পাইছে। আমাৰ ঘৰে ঘৰে বহুতে পোহপালন কৰা এই ভাটৌ চৰাই এজন বিশ্ববিশ্ৰুত প্ৰকৃতিবিদে ভিজেছ টানে তেওঁ লিখিছে সমগ্ৰ পৃথিৱীত 500 বিধৰো হয়তো এবিধ দুবিধ বেছি হ'ব পাৰে প্ৰজাতি আছে। আৰু পাৰ্টছ অফ চাউথ ইষ্ট এবিধে এছিয়াত লেখা আছে 315 বিধ, আৰু বিশ্বকোষত লেখা আছে 350 বিধ। গতিকে আমি বিশ্বকোষৰটোকে আমি ধৰি ল'লোঁ। গতিকে আজি মই ক'ব বিচাৰিছোঁ আমাৰ ঘৰৰ ওচৰতে ঘূৰি ফুৰা আৰু যাৰ বিস্তৃতি বিশ্বজনীন, পৃথিৱীৰ সকলো ঠাইতে এই চৰাইবিধক জানে বা এই চৰাইবিধক ৰাখিছে, পোহপাল দিছে। গতিকে সেই চৰাইবিধৰ নাম হ'ল গলমণিকা ভাটৌ। গলমণিকা নামটোনো কিয় দিলে? ডিঙিত মণি আছে, আমাৰ ভাষাত গলটো ডিঙিও কয়, গলো কয়। গতিকে এই মণিৰ নিচিনা এটা ক'লা দাগ থাকে আৰু ওপৰ ফালেদি থাকে ৰঙা লগত গোলাপী মিহলি ৰঙৰ সৰু দাগ এটা। তাকে আমাৰ লেখকসকলে বা পক্ষী বিজ্ঞানীসকলে মণিৰ লগত তুলনা কৰিছে, আৰু মহিলাসকলে পৰিধান কৰা নেকলেছৰ লগত কম্পেয়াৰ কৰিছে। কিন্তু পিতৃপক্ষীৰহে আছে সেইডাল চেন, মাতৃপক্ষীৰ ক্ষেত্ৰত কিন্তু চেনডাল দেখা নাযায়। গতিকে এই চৰাইবিধ পোহপাল দিয়া পোহনীয়া চৰাই হিচাপে খ্যাতি লাভ কৰিছে বেছিকৈ সমগ্ৰ বিশ্বত। কিন্তু এইটো এটা ডাঙৰ অন্যায়ৰ কথা। কাৰণ কিয় এই চৰাইবিধ, মই আগতে কৈছিলোঁ, কৰচন চৰাই ধনেশ পক্ষীবিলাকৰ দৰে মনোগেমাছ। গতিকে ইয়াৰ জীৱন জোৰা লগ লাগি থাকে, কোনোদিনে এৰা এৰি নহয়। গতিকে সিহঁতক যদি কোনোবাই এটাক নি এখন ঘৰে পুহি ৰাখে, দুটাক নি পুহি ৰাখে, কিন্তু গোটেই জীৱনটো বেয়া হৈ যায়, নষ্ট হৈ যায়, বা বংশটোৱে নষ্ট হৈ যায়। গতিকে এনেকুৱা এটা কাম আচলতে আমাৰ ফুল সংস্কৃতি বুলি মই ক'ব খোজোঁ। এনেকুৱা ভুল আমি কৰিব নাপায়। আৰু এটা কথা দেখিছোঁ মই, যিসকলে এনেকৈ চৰাই পুহি অন্যায় কৰি ৰাখি পেলাই এসময়ত মৃত্যু হয়, সেইসকলৰ পৰিয়ালতো বহুত প্ৰবলমকৈ হ'লেও ইয়াৰ এটা কুপ্ৰভাৱ পৰা দেখা গৈছে। গতিকে সেই প্ৰভাৱৰ পৰা যাতে আমি দূৰত থাকিব পাৰোঁ, সেইবাবে আমি ভাটৌ পোহা, মইনা পোহা, এইবিলাক অভ্যাস এইপিনে এৰিব লাগে, কাৰণ সিহঁতৰ পৰিয়ালটো নষ্ট হৈ যায়। গতিকে আজি মই ক'ম এতিয়া, এই যে গলমণিকা চৰাইটোৰ ইংৰাজী নামটো হ'ল ৰিং নেক পেৰাকিট। আগতে কৈছোঁ এটা ৰিং থাকে কাৰণে ৰিং নেক পেৰাকিট। ৰ'জ ৰিং পেৰাকিট, ৰ'জ ৰিং, গোলাপ ফুলৰ দৰে ৰিংটো, ওপৰত গোলাপ ফুলৰ দৰে ৰংটো আছে কাৰণে ৰ'জ ৰিং পেৰাকিট। দুটা নামেৰে ইহঁতে খ্যাতি লাভ কৰি আছে। আৰু ইহঁতৰ অৰ্ডাৰটো হ'ল চিটাচি ফৰ্মিছ বৰ্গ, আৰু গোত্ৰটো হ'ল চিটাচিডা। আৰু ইহঁতৰ বিজ্ঞানৰ নামটো হ'ল চিটাগোলা ক্ৰেমাৰী। এই চিটাগোলা ক্ৰেমাৰী যিটো চিটাগোলা জেনাছটো আৰু ক্ৰেমাৰীটো স্পেচিছটো, সিহঁতৰ 4টা উপপ্ৰজাতি আছে। আৰু সেই যিটো ইণ্ডিয়ান উপপ্ৰজাতিটো বেছিকৈ পোহপাল দিয়ে। আৰু এই চৰাইবিধ গোটেই সমগ্ৰ আমাৰ মহাদেশখনৰ, এছিয়া মহাদেশখনৰ চৰাই। ইয়াত মানে বংশ বৃদ্ধি কৰে, বিশেষকৈ দক্ষিণ এছিয়াত, হিমালয়ৰ নামনি অঞ্চলত। আমাৰ অসমতো প্ৰায় সকলো ঠাইতে গছৰ সন্মুখত বাঁহ সাজে, বহু ঠাইত মই এতিয়ালৈকে বহু দেখা পাইছোঁ। গতিকে আমাৰ অসমখনটো একেবাৰে ভাটৌৰে ভৰ্তি। আৰু গোটেই পৃথিৱীত যিটো 500 কথা কৈছোঁ, কিন্তু আমাৰ ইয়াতে আছে মাত্ৰ, আমাৰ ভাৰতবৰ্ষত বা দক্ষিণ এছিয়াত মাত্ৰ 16টা প্ৰজাতিহে আছে। তাৰে আমাৰ অসমত দেখা যায়
7টা 8টামান প্ৰজাতি তাৰ ওপৰত দেখা নাযায়। গতিকে ইহঁতৰ 4টা উপপ্ৰজাতিৰ কথাটো নামটো মই শেষৰফালে ক'ম। এই নামটো আৱিষ্কাৰ কৰিছিলে স্কপলিয়ে 1769। ইহঁতৰ নাম সংস্কৃত নাম গোটেই ভাৰতৰে ভাটৌ জাতিটোকে কয় সংস্কৃতৰ সুখ চৰাই, সুখ পক্ষী। আৰু ইহঁতক থৈছে বেলেগ নাম কাষ্ঠচূত, আৰু হিন্দী নামটো হৈছে কণ্ঠী তোতা। এনেই হিন্দীত মানে ভাটৌ কয় তোতা, কিন্তু ইহঁতক হৈছে কণ্ঠী তোতা। কণ্ঠত মাৰডাল আছে কাৰণে কণ্ঠী তোতা আছে। আৰু বঙালী নাম হৈছে টিয়া তোতা। আমাৰ এই চৰাইবিধক বহুতে মানে জেগাই জেগাই কয়, ইয়াৰ নাম এটা আছে টিয়া বুলি নাম এটা। গতিকে বিভিন্ন বেংগলী ভাষাত টিয়া তোতা বুলি কৈছে। কিন্তু টিয়া চৰাইৰ এটা বেলেগকে প্ৰজাতিয়ে আছে, সেইটো হ'ল গ্ৰীণ পেৰাকিট। সেইটোৰ বিষয়ে মই ক'ম। গতিকে সিহঁতকো মানে পোহপাল দি ৰাখে আমাৰ মানুহে, পোহপাল দি অন্যায় কৰিছে। গতিকে এই হ'ল কথাটো। আৰু শ্ৰীনগৰত কয় টোটো, গুজৰাটত কয় পোপাট, আৰু মাৰাঠীত কয় পোপাট কিল, কানাডাত কয় গিলি, তেলেগুত কয় চিলু, মালায়ামত টাট্টা, সিন্ধিত ছাত্তিল। গতিকে এই আমাৰ ভাষাটো সকলোৱে গলমণিকা চৰাই। গতিকে এই চৰাইবিধে কিনো খায়? আচলতে ইহঁতে ফল মূল খাই ভাল পায়, বৰ ভাল পায় আম, মধুৰিআম, জাম, কলদৈ, আমাৰ এইবিলাক নানান ধৰণৰ ফল খায়, আৰু জলকীয়াও খুব খায়। আৰু ইহঁতে জাক পাতি গ'লে খেতি পথাৰত সেই মাকৈ, জব, ধান, এইবিলাক থিয় হৈ থকা এইবিলাক খেতি খায়। আৰু এই যিটো এটা ছানফ্লাৱাৰ, সূৰ্যকান্তি ফুল আছে, সূৰ্যকান্তি ফুলৰ গুটিটো খুব খায়। তাৰোপৰি আমাৰ ফালে আমি দেখা পাইছিলোঁ, যেতিয়া আমি স্কুলত পৰা ঘূৰি আহোঁ, সন্ধিয়া হৈ যায় বা 4:30মান হৈ যায়, হাইস্কুলত 7ম শ্ৰেণীত থাকোঁতে 1962 নে 3 এনেকুৱা সময়ত এদিন মানে স্কুলৰ পৰা ঘূৰি আহোঁতে কামৰূপৰ উত্তৰ ফালে হেপকুচি গাঁওখন এৰি আহি এইফালে শিমলীবাৰী আৰু মাহাজানপাৰা, বটাবাৰী, শিহিনা গাঁও আছে, তাৰ মাজত দুখন পথাৰ, ৰাস্তাটো মাজেদি গৈছে, বিৰাট পথাৰ। মানে আঘোণ মাহৰ ধাননি পথাৰবিলাক যেতিয়া উদং হৈ যায়, ধান শেষ হৈ যায়, তাৰপিছত এইবিধ এটা গছ গজে, চাপৰ গুল্ম জাতীয় উদ্ভিদ এটা গজে। আমাৰ ফালে কয় নাম আগ্ৰা, আৰু এনে ক'ব পাৰোঁ আমি অগৰা। সেই অগৰা গছবিধৰ এবিধ সৰু গুটি হয়। গুটিটো হ'ল থকা, মানে কাঁইত থকা। আমাৰ মানুহবিলাকে জানিব বস্তুটো। সেই অগৰাৰ গুটিটো আমাৰ যদি বিচাই থাকে, মানুহে মূৰত লয় বা মেথাৰ কাণত ল'লে এই বিচাই থকাটো নোহোৱা হয়। বৰ মেডিচিনেল বস্তু এটা। এই গুটিবিলাক যেতিয়া ইমান হয় গছ, বহুত গছ হৈ যায়, হ'লে এই মানে ভাটৌবিলাকে কি কৰে, জাক পাতি 500, 600 এনেকুৱা জাক আহে, একদম আন্ধাৰ কৰি আহে, এনেকুৱাকে আহে। আহি পেলাই সিহঁতে এই সেউজীয়াৰ মাজত পৰি পেলাই বিলীন হৈ যায়। বহুত সময় ৰৈ থাকোঁ, 1 ঘণ্টা 2 ঘণ্টা ৰৈ থাকোঁ, পলাই নাযায়। সিহঁতে গুটিবিলাক খাই এই মানে বাকলিটো খাই গুটিটো পেলাই থৈ যায়। তাৰপিছত আকৌ পিছৰ বছৰ বৰষুণ পৰাৰ পিছত সেই গুটিবিলাকৰ পৰা আকৌ গছবিলাক গছে। গতিকে এনেকৈ জাক পাতি আহি সিহঁতে খায়। আৰু কেতিয়াবা আকৌ ইহঁতে কি কৰে, খাদ্যৰ অনাটন যেন পালে কোমল আগ, কোমল পাত, এইবিলাকো খায়, কলিবিলাক খায়। আৰু ডিচেম্বৰ মাহৰ পৰা এপ্ৰিলৰ শেষলৈকে ইহঁতে বংশবৃদ্ধি কৰে। এই এটা ডাঙৰ কথা। আমাৰ পৰিৱেশত 3টা বা 4টা কণী পাৰে, আৰু ঠাই ভেদে 6টালৈকে কণী পাৰে। মানে খাদ্য য'ত প্ৰচুৰ পায়, ত'তে ইহঁতৰ কণীৰ সংখ্যাটো বৃদ্ধি পায়। গতিকে এনেকুৱা এবিধ ভাটৌ। গতিকে এই ভাটৌবিধ 5ম শতিকাত, তাৰ আগতো আমাৰ দেশৰ পৰা এই হেৰিত ভৰাই নি পেলাই, কি বুলি কয় এইটো, আমাৰ বান্ধি ৰখা বাঁহটো কেজত লৈ যাই পেলাই গোটেই ইপিনে ইউৰোপ, আমেৰিকা, ব্ৰিটেইন এইবিলাকলৈ লৈ যোৱা হয় বিভিন্ন সময়ত।
আৰু যেতিয়া ব্ৰিটিছে আমাৰ দেশত আধিপত্য কৰিছিলে 200 বছৰ ধৰি, তেতিয়াতো বেছিকৈ লৈ গ'ল তেওঁলোকে। বেছিকৈ নি তেওঁলোকে পোহপাল দিলে যে মাতবিলাক দিয়ে আমাৰ মানে অসমীয়া মাত বা ইণ্ডিয়ান মাত, যেতিয়া তেওঁলোকে মাতটো বুজি নাপায় কাৰণে বাঁহৰ পৰা খুলি দিলে। এই খুলি দিয়াৰ পিছত সিহঁতে জংঘল পাই পেলাই হাবিবিলাকত বাঁহ সাজি ল'লে, বংশ বৃদ্ধি কৰিলে। গতিকে সিহঁতৰ তাতে আকৌ ৰংটো অলপ অলপ মানে চেঞ্জ এটা হ'ল, মানে হালধীয়া আৰু ব্লু কালাৰ এটা মানে ফিচাৰ টাইপ আহি গ'ল। আৰু এই চৰাইটো এনেই গ্ৰীণ কৈছোৱে, দেখাত গ্ৰীণ কিন্তু হালধীয়াৰ পৰিভৰ থকা, আৰু যিখন ফিচাৰখন বৰ দীঘল, গতিকে ব্লু মানে ফিচাৰ ওপৰখন অলপ ব্লুইছ। গতিকে এই যে কথাটো ক'লোৱে যে মানুহে বিভিন্ন সময়ত বিভিন্নজনে আলেকজাণ্ডাৰ আহোঁতেও লৈ গৈছে, আৰু বিভিন্ন সময়ত লৈ গৈছে। গতিকে এনেকৈ বিশ্বজোৰা বিস্তৃতি হৈছে অকল এইবিধ চৰাই, বেলেগ ভাতৰ কিন্তু সিমান নিয়া নাই, সেইবিধে নিছে। গতিকে এইবিধ চৰাই আমি যদি ঘৰত পোহা অভ্যাস কৰি আৰু নিশ্চয় সিহঁতৰ বংশ বৃদ্ধিত সহায় কৰা হ'ব। নহ'লে কিন্তু এদিন আমি এই গলমণিকে মানে ভাতৰ পিকচাৰ দেখাব লাগিব আমাৰ উঠি অহা প্ৰজন্মক। আৰু যদি তেওঁলোকক আমি এনেকুৱা শিক্ষা এটা দি দিব পাৰোঁ যে এইটো পোহপাল দিব নালাগিলে আমি ঘৰতে যদি আম, মধুৰি, কৰ্দৈ টেঙা যথেষ্ট ৰুব পাৰোঁ আমাৰ ঘৰৰ কম মাটিতে, তেতিয়াহ'লে আমি ঘৰত থাকি সিহঁতক দেখা পাব পাৰোঁ। গতিকে এইবিধ পক্ষী যাতে সকলোৱে উজ্জ্বল ভৱিষ্যত কামনা কৰে, সেইখিনিয়ে মই প্ৰাৰ্থনা জনালোঁ।